আজি মোৰ ইউটিউবত পুৰা 1K সাবস্ক্রাইবার কমপ্লিট হৈ গল মই পুৰা আজি হেপি গাইছ আৰু পিনে পুৰা ইয়া দিছে এটা কেক লৈ আহিছো মানে ইমান ডাঙৰকে নাই কৰা এনে সৰুকে আৰু এটা কেক লৈ আহিছো আৰু পিনে ইয়া বাচ্চা পাৰ্টি ৰেডি হেৰি পিনে আছে আৰু দুটামান আহিব লগা আছে ঘৰতে মানুহ তো আহি আছে মানে মামি আমাৰ ঘৰত নাই বাৰু দেই কিনো কৰিম আৰু গাইছ মানে সৰু খুৰাকে কৰিছে আৰু কিবা এটা মানে এনে মনত ফূৰ্তি লাগিছে মানে ফাইনালি মানে 1 মান্থৰ ভিতৰত মোৰ 1K সাবস্ক্রাইবার কমপ্লিট তো বহুত হেপি আছো গাইছ তো এইটো কাৰণে এটা কেক আনিছো চাই থাকক এটা খুৰী এটা মামি একদম লাজ কৰি আছে গাইছ একদম ভিডিঅ'ত নুঠে বোলে এইপিনে ধুনু পুৰা বহি লৈছে একদম এইপিনে টিকলা আমাৰ এইটো ধুনু এইপিনে চাই দিয়া এইপিনে আমাৰ মা আছে আৰু এইটো মোৰ কেক গাইছ একদম কেক মামি মা লাজ কৰি আছে মামি আমাৰ ঘৰৰ মানুহ কোনো নাই ৰ মই ভিডিঅ' কৰিম ৰ হল তো 1K কাৰণে ধন্যবাদ আপোনালোকক মোক 1K কৰি দিয়া বাবে তুমি খাব নোৱাৰা শুনো ইয়াক নিয়ে আহি খাব নোৱাৰে আৰু অকমান নমাই দিলে কোন নলগাবি তুমি কাটি কেনে ৰেকৰ্ড কৰা ভিডিঅ'টো বাচ্চা দুটা সিহঁতৰ নিয়মৰ কচু জ্বালা দি কিনে কচু মায়ে ককে মানে গাইছ পুৰা পাৰ্টি চলি আছে সৰু সুৰাকে এনে আৰু চাহ এনেকে মা মানে আছে বহুত এইটো মিঠাই গাইছ সৰু সৰু মিঠাই এটা আনিছো এইপিনে মানুহ পুৰা আহি গ'ল